মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি ৰাসায়নিক যৌগৰ সংকেতৰ সাম্য জ্ঞান এই সম্পৰ্কে আলোচনা কৰিব বিচাৰিছো। এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ মনত এনে বহু ধাৰণা আহিব পাৰে যে যদি আমি শিক্ষকসকলে সহজতে কিছুমান যৌগৰ সংকেত আমি সহজতে লিখি দিওঁ। ধৰি লৈছো আমি সোডিয়াম ক্লৰাইড বুলি কোৱাৰ লগে লগে আমি সহজতে NaCl বুলি লিখি দিলো। এটা বহু ছাত্ৰ-ছাত্ৰীৰ মনত ভাবিব এইটো কেনেকৈ হ'ল, অৰ্থাৎ এই সম্পৰ্কে আমি এই ভিডিঅ'বোৰ প্ৰস্তুত কৰি আছো। ধৰি লৈছো নাইট্ৰিক এসিড বুলি কোৱাৰ লগে লগে আমি HNO3 এনে ধৰণে আমি সহজতে লিখি দিলো। ধৰি লৈছো যদি আমাক কোনোবাই কয় ক্যালসিয়াম কাৰ্বনেট বুলি কোৱাৰ লগে লগে আমি সংকেতটো CaCO3 এনে ধৰণে আমি লিখি দিব পাৰো। আমাক ধৰক কলে মিথেন বুলি, সাপোজ CH4। সো এতিয়া আমি এই যে সংকেত লিখাৰ যি ধাৰণাটো, এই ধাৰণাটোই আমি সম্পূৰ্ণ ভিডিঅ' বিলাকত দিবলৈ যত্ন কৰিছো। ছাত্ৰ-ছাত্ৰী আগৰ ভিডিঅ'বোৰ ৰেফাৰেন্স লৈ এই শেষৰ ভিডিঅ'টো চালে যৌগৰ সংকেত কেনে ধৰণে লিখিব পাৰি এই সম্পৰ্কে আজি উপস্থাপন কৰিব বিচাৰিছো। আমি স্ক্ৰীনত যেনেকৈ সোডিয়াম ক্লৰাইড সহজতে লিখিছো, নাইট্ৰিক এসিড সহজতে লিখিছো, ক্যালসিয়াম কাৰ্বনেট ইজিলি লিখিছো, ঠিক তেনে ধৰণে CH4 মিথেন we can write very easily CH4। then how, suppose কোনোবাই যদি মোক কয় সোডিয়াম অক্সাইড to লিখা, then we can easily Na2O। এতিয়া ইয়াত বহু ক্ষেত্ৰত আমি মুখস্থ যদি কৰো, এটা মুখস্থ কৰিলে এই মুখস্থ জ্ঞানটোৱে কৰবাত নহয় কৰবাত আমাক সমস্যাত পেলায়। সেয়ে আমি আন্ডাৰষ্টেণ্ডিং লেভেলটো ডেভেলপ কৰি আমি যাব লাগে। ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি যৌগৰ গঠন সম্পৰ্কে ক'বলৈ আৰম্ভ কৰিছো। এতিয়া আমি এটা যৌগ সোডিয়াম ক্লৰাইড। এতিয়া এই সোডিয়াম ক্লৰাইডটো যেহেতু আমি জানো সোডিয়াম বুলি কোৱাৰ লগে লগে ইয়াৰ সংকেত Na হ'ব, মৌলটো Na, আৰু ক্লৰাইডটো হৈছে ক্লোৰিন। অৰ্থাৎ যদি আমি চাওঁ এইটো সোডিয়াম, আনহাতে এইটো ক্লৰাইড। এতিয়া ছাত্ৰ-ছাত্ৰী মনত ৰাখিবা যে ক্লোৰিনটো ইনে ক্লোৰিন বুলি কয়, যেতিয়া যৌগ গঠন হৈ যায় তেতিয়া তাক ক্লৰাইড হিচাপে আমি প্ৰনাউন্সিয়েচন কৰো বা লিখো। কেতিয়াও তাক আমি সোডিয়াম ক্লোৰিন বুলি নকওঁ। that is the concept। এতিয়া সোডিয়াম ক্লৰাইড বুলি কোৱাৰ লগে লগে মৌল দুটা হৈছে সোডিয়াম আৰু ক্লোৰিন। এতিয়া আমি যেহেতু এই যৌগটোত দুটা মৌল আছে, সেই মৌল দুটা হৈছে সোডিয়াম আৰু ক্লোৰিন। এতিয়া আমি এই মৌলৰ যোজ্যতা সম্পৰ্কে যেহেতু আগতে আমি চাই আহিছো, তে যোজ্যতা যদি কথা কওঁ তেতিয়াহ'লে সোডিয়ামৰ যোজ্যতা 1, ক্লোৰিনৰ যোজ্যতাও 1। এতিয়া এই যৌগ গঠনত যোজ্যতাই কেনে ধৰণে বা যৌগৰ সংকেত গঠন কৰোঁতে কেনে ধৰণে সহায় কৰে সেইটো আমি চাব বিচাৰিছো। যে ক্লোৰিনৰ যেহেতু যোজ্যতাটো আমি ক্লোৰিনৰ যোজ্যতাটো যেহেতু 1, এই 1 পাইছো, তেতিয়াহ'লে এই 1 পোৱা যোজ্যতাটো দেখিম যে ই কলৈ যাব, সোডিয়ামলৈ গুচি যাব। সো সি দা সোডিয়ামে গ্ৰহণ কৰিব। ঠিক তেনে ধৰণে সোডিয়ামৰ যিটো যোজ্যতা, সেই যোজ্যতাটো ক্লোৰিনে গ্ৰহণ কৰিব। অৰ্থাৎ এনে ধৰণে NaCl। এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব যে NaCl যৌগৰ সংকেতটো NaCl বুলি লিখিলো, কিন্তু আমি ইয়াত 1 নিলিখো। এটো মনত ৰাখিবলগীয়া কথা যে ইয়াত আমি কোনো কাৰণতে 1 লিখা নহয়। 1ৰ বাহিৰে যদি 2, 3 হয় তেতিয়াহ'লে আমি লিখিম, কিন্তু আমি কেতিয়াও Na1Cl1 নিলিখো। সো এনে ধৰণে থাকিলে আমি বুজিম যে ইয়াত
সোডিয়াম এটা আছে ক্লোৰিন এটা আছে অৰ্থাৎ যুজ্যতাৰ সহায়ত আমি যৌগটো গঠন কৰিব পাৰো অৰ্থাৎ সোডিয়ামৰ ক্লোৰিনৰ যুজ্যতাটো সোডিয়ামে ল'ব আৰু সোডিয়ামৰ যুজ্যতাটো ক্লোৰিনে ল'ব এনে ধৰণে NaCl অৰ্থাৎ সোডিয়াম ক্লোৰাইড আমি যৌগটো গঠন কৰিব পাৰো ছাত্ৰ-ছাত্ৰীসকল একে ধৰণে আমাৰ কনসেপ্টত আহিছে এলুমিনিয়াম ক্লোৰাইড সো এলুমিনিয়াম ক্লোৰাইড বুলি কোৱাৰ লগে লগে আমি মৌলগিতা কনসিডাৰ কৰিছো এলুমিনিয়াম আৰু ক্লোৰিন সো ইহঁতৰ যুজ্যতাটো যদি আমি চাও তেতিয়াহলে এলুমিনিয়ামৰ যুজ্যতাটো হৈছে 3 আৰু ক্লোৰিনৰ যুজ্যতাটো হৈছে 1 সো এজ পাৰ দা ৰুল আমি যদি চাও যে এলুমিনিয়াম ক্লোৰিনৰ যুজ্যতাটো এলুমিনিয়ামে ল'ব আৰু এলুমিনিয়ামৰ যুজ্যতাটো ক্লোৰিনে ল'ব আল্টিমেটলি the symbol of the aluminum chloride is AlCl3 অৰ্থাৎ AlCl3 ছাত্ৰ-ছাত্ৰীসকল যে আমি দেখিছো এই তিনিটো এলুমিনিয়ামৰ যুজ্যতাটো লৈছে ক্লোৰিনে আৰু ক্লোৰিনৰ যুজ্যতাটো লৈছে এলুমিনিয়াম 1 টো কোনো কাৰণতে আমি নিলিখো এতিয়া এলুমিনিয়াম ক্লোৰাইডৰ সংকেত হৈছে AlCl3 আনহাতে আন এটা যৌগ আমি পটাছিয়াম অক্সাইড এটা অক্সাইড বুলি কোৱাৰ লগে লগে আমি মনত ৰাখিবলগীয়া কথাটো এটো যে অক্সিজেন যেটা যৌগ হিচাপে গঠন হ'ব তাক আমি পটাছিয়াম অক্সিজেন বুলি নকওঁ পটাছিয়াম অক্সাইড বুলি কওঁ when oxygen form as a compound it nomenclature as a oxide tak ami consider koru as a oxide hisabe so potassium oxide buli koa loge loge moulo ahibo KO so the valency of KNO is potassium hol jujota 1 or jujota hoise 2 so yat jehetu rule mote oxygenor jujota to potassium e lobo আৰু পটাছিয়ামৰ যুজ্যতাটো অক্সিজেনে ল'ব তেতিয়া আমি দেখা পাইছো যে অক্সিজেনৰ যুজ্যতাটো লৈছে পটাছিয়ামে ঠিক তেনে ধৰণে পটাছিয়ামৰ যুজ্যতাটো লৈছে অক্সিজেনে ফাইনালি আমি যেটো সংকেত পালো দ্যাট ইজ K2O অৰ্থাৎ K2O হৈছে পটাছিয়াম অক্সাইডৰ সংকেত ঠিক তেনে ধৰণে ছাত্ৰ-ছাত্ৰীসকল আমি আন এটা যৌগ লবলৈ বিচাৰিছো কাৰ্বন ডাই অক্সাইড তে কাৰ্বন ডাই অক্সাইড বুলি কোৱা লগে লগে আমি কাৰ্বন মৌলটো হ'ব কাৰ্বন অক্সাইড বুলি কোৱা লগে লগে অক্সিজেন অৰ্থাৎ মৌল দুটা হৈছে কাৰ্বন এণ্ড অক্সিজেন so the valency of carbon is 4 the valency of oxygen is 2 so ইয়াত এটা কথা আমি ছাত্ৰ-ছাত্ৰী সকল চাব লাগিব যেহেতু এই দুটাৰ মাজত ডিভিজিবল ফৰ্ম আছে অৰ্থাৎ আমি দুইয়ে যদি ইয়াক কাটি দিও ইয়াৰ যুজ্যতাটো হৈছে 1 আৰু ইয়াক দুইয়ে কাটি দিও যদি ইয়াৰ যুজ্যতাটো হৈছে 2 সো এনেকুৱা যদি পজিশনত থাকে বা কন্ডিশনত থাকে then we should be minimize আমি তাক খৰু কৰি ল'ব লাগিব অৰ্থাৎ আমি দুইয়ে কাটি দিলো ইয়াত 1 হল আৰু ইয়াৰ যুজ্যতা হৈ গল 2 মানে যুজ্যতা নহয় একচুয়ালি 2 লে গুছি গল তাৰ হেৰিটো এতিয়া যদি আমি চাও যৌগ যেটা গঠন কৰিব 1 to Ca লব আৰু 2 to OA লব so that's why the symbol of the carbon dioxide CO2 so this is some special case you should be considered a special case to ছাত্ৰ-ছাত্ৰীয়ে কনসিডাৰ কৰিব লাগিব বা বিবেচনা কৰিব লাগিব and keep understanding এটো মনত ৰাখি থোৱাটো যথেষ্ট প্ৰয়োজন তাৰ পিছতে আন এটা মৌল আমি ছাত্ৰ-ছাত্ৰী সকলৰ ক্ষেত্ৰত কৈছো এমোনিয়া বুলি কোৱা লগে লগে অলপ কনফিউজনছ এটা থাকে ছাত্ৰ-ছাত্ৰী সকল কাৰণ আমি ইয়াত মৌলগিতা কি আমি ফটকে নাজানো এনে ক্ষেত্ৰত আমি যিমান পাৰো মনত ৰাখিবলৈ যত্ন কৰিব লাগিব এটা এমোনিয়া বুলি কোৱা লগে লগে আমি গম পাও তাৰ মৌলটো হৈছে নাইট্ৰোজেন আৰু হাইড্ৰোজেন এতিয়া নাইট্ৰোজেনৰ যুজ্যতাটো হৈছে 3 আনহাতে হাইড্ৰোজেনৰ যুজ্যতা হৈছে 1 সো আল্টিমেটলি হাইড্ৰোজেনৰ যুজ্যতাটো ললে নাইট্ৰোজেনে আৰু নাইট্ৰোজেনৰটো ললে হাইড্ৰোজেনে
সো এমোনিয়ামৰ সংকেতটো হৈছে NH3 অৰ্থাৎ NH3 টো হৈছে এমোনিয়ামৰ সংকেত এতিয়া ছাত্ৰ-ছাত্ৰীক আগতে কোৱা হৈছিল যে এমোনিয়া নামটো আমি কওঁতে ইয়াৰ যেহেতু মৌলগিতা কি অৰ্থাৎ আমি কবলে কিছু অসুবিধাত পৰো তেনে ক্ষেত্ৰত আমি কিতাপৰ সহায় ল'ব লাগিব বা কৰবাত এই মোবাইলৰ সহায় লৈ আমি এমোনিয়াটো কেনেকৈ হয় তাক মনত ৰাখিব লাগিব বাট দ্য প্ৰিন্সিপল ইজ দ্য ফৰ্মিং দ্য কম্পাউণ্ড অৰ্থাৎ সংকেতটো কম্পাউণ্ড ফৰ্ম হওঁতে এনে ধৰণে এই ৰুলটো মানিয়ে চলে আন এটা মৌল আমি হাইড্ৰোজেন আৰু অক্সিজেন দুটা ললো যোজ্যতাটো হাইড্ৰোজেনৰ 1 অক্সিজেনৰ যোজ্যতা 2 তেতিয়া হলে আমি যদি চাও হাইড্ৰোজেনৰ যোজ্যতাটো অক্সিজেনে লৈছে আৰু অক্সিজেনৰ যোজ্যতাটো হাইড্ৰোজেনে লৈছে আলটিমেটলি এটা ফৰ্ম হৈছে H2O H2O যৌগ যেটো আমি সকলো ছাত্ৰ-ছাত্ৰীয়ে বহুত সৰুৰ পৰাই আমি ইয়াৰ নামটো জানো এটো হৈছে পানী অৰ্থাৎ পানীৰ সংকেতটো আমি এনে ধৰণে লিখিব পাৰো এতিয়া ছাত্ৰ-ছাত্ৰীসকল আৰু এটা যেহেতু ইয়াত মৌল বুলি আমি কৈছো আসলতে বিশেষকৈ ইয়াত পটাছিয়ামটো মৌল কিন্তু আনহাতে এটো এটা মূলক বা আয়নৰ গ্ৰুপ হয় যেটো আমি আগৰ ভিডিঅ'ত তোমালোকক দেখুৱা হৈছিল যে আয়ন বা মূলক বিলাকৰ যোজ্যতা থাকে এতিয়া আমি ইয়াত মৌল বুলি লিখিছো যদিও আসলতে মৌল অবলিক আয়ন বুলি হলে বেছি সুবিধাজনক হয় ইয়াত এটা মৌলটো পটাছিয়াম আৰু আয়ন বা ইয়াৰ মূলক হিচাপে SO4 এটা গ্ৰুপ আছে SO4 অৰ্থাৎ ইয়াক আমি সালফেট বুলি কওঁ এতিয়া ছাত্ৰ-ছাত্ৰীসকল এতৰ যোজ্যতাটো যদি আমি চাওঁ পটাছিয়ামৰ যোজ্যতা 1 আৰু সালফেটৰ যোজ্যতা 2 সো আলটিমেটলি যোজ্যতাটো এফালে গল আৰু ইফালে যোজ্যতাটো আমি এৰৰ চিনৰ সহায়ত দেখাইছো কেনে ধৰণে গল সো আলটিমেটলি এটা যৌগ গঠন কৰিলে যাৰ সংকেত হল K2SO4 এটা K মানে হৈছে পটাছিয়াম আৰু SO4 মানে হৈছে সালফেট so ultimately we should consider the name as a potassium sulfate অৰ্থাৎ ইয়াত আমি নামকৰণ কেনেকৈ কৰিব পাৰো পটাছিয়াম সালফেট হিচাপে নামকৰণ কৰিব পাৰো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি আকৌ এটা মৌল হিচাপে পুনৰ লৈছো ক্যালসিয়াম আৰু OH গ্ৰুপৰ সম্পৰ্কে আমি যেহেতু আগতে কৈছো এটো হাইড্ৰো অক্সাইডৰ এটা গ্ৰুপ মূলক বা আয়ন আমি এনেকৈ ল'ব পাৰো আৰু ইয়াৰ যোজ্যতা সম্পৰ্কে আমি জানো যে ক্যালসিয়ামৰ যোজ্যতা 2 আৰু OH ৰ গ্ৰুপৰ যোজ্যতাটো 1 so ultimately when it's formed as a compound এটা দেখা পাম যে ক্যালসিয়ামে 1 টো লৈছে OH এ 2 টো লৈছে so ultimately it's formed as a calcium hydroxide এটা যৌগটো আমি ক্যালসিয়াম হাইড্ৰোক্সাইড বুলি কলো কিন্তু ইয়াত কিছু কথা আমি বিবেচনালৈ আনিবলগীয়া হ'ব যেহেতু ইয়াত আমি ব্ৰেকেট দুটা দিবলৈ বাধ্য হৈছো কাৰণ এই দুইটোৱে OH এই দুইটাকে প্ৰতিনিধিত্ব কৰিছে যদি আমি ক্যালসিয়াম হাইড্ৰোক্সাইডৰ ব্ৰেকেটটো নিদিও তেতিয়া হলে ইটস লুক লাইক এজ এ OH2 this is wrong actually এটো হ'ব নোৱাৰে ইয়াৰ অৰ্থটো এটো হ'ব যে ক্যালসিয়াম হাইড্ৰোক্সাইডত ক্যালসিয়াম পৰমাণু এটা আছে অক্সিজেন পৰমাণু এটা আছে হাইড্ৰোজেন পৰমাণু দুটা আছে যেটো নহয় in such a condition এনেকুৱা বিলাক কন্ডিশনত আমি ব্ৰেকেটটো ব্যৱহাৰ কৰিব লাগে তে ছাত্ৰ-ছাত্ৰী হক এই কথাটো অধিক গুৰুত্ব সহকাৰে লবা যাতে কোন বিলাক কন্ডিশনত আমি ব্ৰেকেট চিনটো ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ ইয়াৰ নামটো আমি হ'ব ক্যালসিয়াম হাইড্ৰোক্সাইড সো আন এটা মৌল সোডিয়াম কাৰ্বনেট সোডিয়াম বুলি কোৱাৰ লগে লগে Na আৰু কাৰ্বনেট বুলি কোৱাৰ লগে লগে this is a one kind of group আৰু এই গ্ৰুপটোৰ যোজ্যতা যেহেতু আমি জানো সোডিয়ামৰ যোজ্যতা 1 আৰু কাৰ্বনেটৰ যোজ্যতা 2 সো আলটিমেটলি ইয়াৰ যৌগ গঠনটো হ'ব এনে ধৰণে সোডিয়ামে ললে কাৰ্বনেটৰ আৰু কাৰ্বনেটে ললে সোডিয়ামৰ সো আলটিমেটলি যৌগটো হল Na2CO3
অৰ্থাৎ ইয়াত আমি কিন্তু ব্ৰেকেটটো ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই যদি কাৰ্বনেটৰ জেগালে যদি কেনেবাকৈ কাৰ্বনেটৰ জেগালে যদি ইয়াৰ পৰা 2 বা 3 কিবা এনে ধৰণে গ'লহেঁতেন তেতিয়াহে আমি ব্ৰেকেটটো ব্যৱহাৰ কৰিব লাগিলহেঁতেন যেহেতু ইয়াত ব্ৰেকেটটো 1 হোৱাৰ কাৰণে কোনো কাৰণতে আমি ব্ৰেকেট ব্যৱহাৰ কৰিবলগীয়া হোৱা নাই ছাত্ৰ-ছাত্ৰীসকল আমি ৰাসায়নিক যৌগৰ কেনে ধৰণে সংকেত বা গঠন হয় এই সম্পৰ্কে কেইবাটাও ভিডিঅ' প্ৰস্তুত কৰিলোঁ সেই সকলোবিলাক ভিডিঅ'ৰ লগত সংগতি ৰাখি আজিৰ এই খণ্ডটোৰ সহায়ত মই যিমান পাৰোঁ চেষ্টা কৰি এই ভিডিঅ'ৰ বিভিন্ন অংশ আজি এই ভিডিঅ'টোৰ সহায়তে সমাপ্ত ঘোষণা কৰিছোঁ আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকলে এই ভিডিঅ' কেইটাৰ পৰা উপকৃত হ'ব আৰু স্ক্ৰীনত দিয়া কিছুমান ৰিকুৱেষ্ট ছাত্ৰ-ছাত্ৰীসকলে অনেষ্টলি যদি পাৰে ফলো কৰিব পাৰে আমাৰ ৱেবছাইট আছে ৱেবছাইটতো চাব পাৰে নাইবা যদি কিবা সাজেশন বা অসুবিধা পায় তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীসকলে এই ফোন নম্বৰত কন্টেক্ট কৰিব পাৰিব ধন্যবাদ